প্ৰেগনেঞ্চি প্লেন কৰিলে মানে মাকগৰাকী ফিজিকেলি মেণ্টেলি মানে পূৰা প্ৰিপেয়াৰ্ড থাকিব লাগে। দুইখন ভৰি একদমেই উঠাব নোৱাৰোঁ, লাহে লাহে এখন, আৰু একদমেই বহুতেই উইক হৈ গৈছোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল। মই গা চা ধুই চুলি তুলি ধুই লৈছোঁ। চ' আজিৰ ভিডিঅ'টো মোৰ হৈছে 6 উইকছ পষ্টপাৰ্টাম। মোৰ 6 উইকছ হৈ গৈছে ডেলিভাৰীৰ পৰা। চ' আজি ষ্টাৰ্ট কৰিলোঁ, গা চা ধুই ল'লোঁ। এতিয়া এই ফুলবিলাক মই মানে নাথাকা মানে ইমানকেইদিন মই অলমষ্ট 1.5 মাহ 2 মাহ মানে ফুলত পানী চানী মই ইমান দিয়া নাই, চব মানে কৰি আছে। কাৰণ এহেঁতকো কেয়াৰ লাগে ন ফুলবিলাকক, নহ'লে চব মৰি যায়। চ' এইখিনি বেছিদিন হোৱা নাই, মই আনি কেনে একদম মানে বাহিৰত কিবা হৈ গৈছিলে, চ' আনি কেনে ইয়াতে সজাই থৈছোঁ। চ' পানী চেঞ্জ কৰি দিলোঁ, আৰু বাহিৰতো পানী দিব লাগিব আজি মই, কাৰণ বহুত দিন হ'ল মানে বহুত কিছুমান ফুল মৰি গৈছে, আৰু উপায় নাই, ইমানখিনি আৰু হেৰি কৰিব নোৱাৰি। কাৰণ ল'ৰা মানুহ ন, মানে যিমান পাৰে দিছে বেচেৰা, কিন্তু মানে বহুতে মানে হেৰি হৈ গৈছে, বাট ষ্টিল যে বাচি যে আছে। কাৰণ প্লেণ্টছ ৰাখাও, প্লেণ্টছবিলাকো লাইফ মানে বস্তু ন, মানে একদম কেয়াৰ লাগে। চ' মই এতিয়া সেয়া শুই থাকোঁতে কিবাকৈ আজি মোৰ ফ্লাৱাৰ্ছখিনিত পানী দিম। চ' আফটাৰ ডেলিভাৰী মই মোৰ প্লেন কেয়াৰ শ্বেডিউল ষ্টাৰ্ট কৰিব লাগে। মোৰ চব অলপ মানে শুকাই গৈছে, বাট যিহেতু এইখিনি পথৌচ হয়, সেইকাৰণে এইখিনি বাচি আছে মানে। ত' এইখিনিত অলপ পানী চানী দিব লাগে। তো মই দাঙিব পাৰিম চাগে, একো নহয়, 1 লিটাৰ। এইবোৰ কাম কৰি আছে, গোটেই চিমেণ্ট পৰি শেষ কৰি দিছে এইবিলাক চব। Good morning. Stretches. Yes, stretching. Yes. আজি 8টাত উঠিলে। এই লাষ্ট দুদিন মানে তাইৰ টাইম টেবলটো মানে বেবীৰ চেঞ্জ হৈ থাকে, মই এতিয়া গম পাইছোঁ। মানে মাজতে 5টাত একদম ৰেগুলাৰলি উঠিব ধৰিছিলে, তাৰপিছত আকৌ ৰাতিপুৱা সময়খিনিত শুবলৈ ধৰিলে। এতিয়া আজি আকৌ তাই ধুনীয়াকৈ মানে 8টা বজাত এতিয়া উঠিছে। চ' উঠিছে যেতিয়া মই তাইক অলপ বাহিৰৰ হাৱা বতাহ ৰ'দ অলপ দিয়ে আৰু আছে। গাখীৰ খোৱাৰ পাছত অলপমান স্পিটিং হয়েই দিয়া সদায়, মানে চ' ডেট ৰেচপিৰেটৰী ট্ৰেকত নাযায়, লেটৰেল পজিশ্যন কৰি দিব লাগে। আৰু বাৰ্পিংটোতো কৰা হৈছোৱে, বাৰ্পিং কৰাৰ পাছতো লেফ্ট লেটৰেলত অলপ এনেকৈ থ'ব লাগে একচুৱেলি, কিন্তু তাই ঘূৰি দিছে যে একো নাই, অলপমান ইটছ নৰ্মেল স্পিটিং হয় ন। Come on, macam mana? Oh, mau berbejani. Ladu jani. Hai, papa Korea. আমি অলপ ৰ'দ খাই আহোঁ ন, আমি অলপ বতাহ খাই আহোঁ, অলপ নিজৰে গাৰ্ডেনৰ অক্সিজেন অলপ খাওঁ ইয়াৰ লগত। গুড মৰ্ণিং এভৰিৱান। ট্ৰিপখনৰ কাৰণে বেডশ্বীট নতুন পাৰোঁ। টাইম কৰি থাকোঁতে পটককৈ গাখীৰখিনি গৰম কৰি দিছোঁ। খাবলৈ নাপাওঁ, সেইকাৰণে আজি এনেই অকণমান এটলিষ্ট ব্ৰিডিং এক্সাৰচাইজ, এটলিষ্ট 2টামান ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কাৰণে মানে কিবাকৈ শুই আছে। চ' মানে যেতিয়া টাইম পাইছোঁ এনেকৈ কৰিব লাগিব। চ' ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। চ' নৰ্মেলি বহি লৈছোঁ। চ' মোৰ 6 উইকছ পষ্টপাৰ্টাম হৈ গৈছে। কি মোৰ চেঞ্জেছ বা কি মোৰ ডেফিচিট ৰৈ গৈছে, সেইখিনি বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। চ'
ইয়া মোৰ চাবলৈ গ'লে মোৰ পেটটো মানে উইদিন দিছ 6 উইকছ নিজে নিজে কমি গৈছে চ' ৰিগাৰ্ডিং ৱেইট মোৰ ৱেইট একচুৱেলি প্ৰেগনেঞ্চি ফাইনেল মানে থাৰ্ড ট্ৰাইমেষ্টাৰত মোৰ অলমষ্ট 60 kg হৈ গৈছিলোঁ কিন্তু মানে আফটাৰ ডেলিভাৰীত 3-4 kgsটো নিজে নিজে কমি গৈছিলে এতিয়া মোৰ 50 kg এতিয়া বৰ্তমান মই 50 kg হৈছোঁ চ' অট'মেটিকেলি মোৰ এইটো ৱেইট লছ হৈছে মই একো কৰা নাই আৰু আফটাৰ 6 উইক যেতিয়া মই মানে চেকআপৰ কাৰণে গৈছোঁ তেতিয়া মোৰ গাইনেক এণ্ড অবষ্টেট্ৰিচিয়ানে যেতিয়া মোৰ চেকআপ কৰিছে তেতিয়া মানে মোক ভৰি দুখন একেলগত উঠাব দিছে মই পৰা নাই মানে মই মানে আচৰিত আগতে কাৰণ মই এইবিলাক এক্সাৰচাইজ এপছৰ এক্সাৰচাইজ বহুতে কৰিছিলোঁ আৰু ইজিলি কৰিব পাৰিছিলোঁ কিন্তু এতিয়া মোৰ বহুতে উইকনেছ হৈ গৈছে আৰু প্লাছ একচুৱেলি মোৰ মানে থাৰ্ড ট্ৰাইমেষ্টাৰৰ পৰাই মই বহুতখিনি অসুবিধা পাইছিলোঁ বহুতখিনি মানে কি হয় ৰাতি মই কাটি মানে হ'বলৈ মোৰ অসুবিধা হৈছিলেই কিয়নো মই লেফ্ট লেটাৰেল পজিশ্যনটো বেছিকৈ থাকিছিলোঁ কিন্তু ইফালেও কিন্তু মানে এইটো ছাইডৰ পৰা এইটো ছাইডে ঘূৰোঁতে মানে ৰাইট ছাইডে মোৰ বেছি মানে অসুবিধা পাই আছিলোঁ চ' সেই অসুবিধাখিনি মোৰ আফটাৰ ডেলিভাৰীও আছিলে মানে মই শুবলৈ দিগদাৰ আৰু শোৱাৰ পৰা উঠিবলৈ দিগদাৰ আৰু এতিয়াও বৰ্তমান হৈ থাকে মোৰ মানে পটককৈ যদি অলপ দেৰি শুই ল'লোঁ তেতিয়া মানে মোৰ মানে যদি চিধাকৈ শুই লওঁ তেতিয়া মানে মই পটককৈ ইফালে ইফালে হ'বলৈ দিগদাৰ হয় ভৰিকেইখন একদম মানে জোৰ নাইকিয়া মানে সেনেকুৱা মানে লৰচৰ কৰিবলৈ দিগদাৰ হয় চ' সেইখিনি ডেফিচিট মোৰ এতিয়াও আছে চ' আৰু কি ক'ম মানে পষ্ট ডেলিভাৰী যোনটো আমি পষ্ট পাৰ্টম বুলি কওঁ আৰু লগতে মানে এই 3 months পষ্ট ডেলিভাৰী এইটো এটা 4th ট্ৰাইমেষ্টাৰ বুলিও কোৱা হয় চ' মোৰ কাৰণে এইটো বহুত চেলেঞ্জিং ফেজে আছিলে মইতো এইটোৱে ক'ম যে মোৰ বাকী আজিলৈকে যিমানখিনি য'ত যেনেকৈ যি কষ্ট কৰিছিলোঁ এইটো ফেজ চবতকৈ টান আছিলে বুলি মই ক'ব বিচাৰিম এতিয়া মই অকণমান হেৰি হৈছোঁ কিন্তু আৰু কিমান কি আহিব সেইটোতো আহিবলৈ আছেই কিন্তু মানে একদম ইনিচিয়েল মানে জাষ্ট আফটাৰ ডেলিভাৰী ডেট ৱাজ মষ্ট চেলেঞ্জিং কাৰণ যিয়ে নহওক নৰ্মেল ডেলিভাৰীয়ে হওক বা চিজাৰিয়ান ছেকশ্যনে হওক চিজাৰিয়ান ছেকশ্যন হ'লে সেইটোৱে এটা ডিছএডভান্টেজ পষ্ট ডেলিভাৰী বেছি কষ্টখিনি হয় বেছি হয় মানে নিজৰ ফিজিকেল কষ্টখিনি মানে অকল সেইটো ফেক্টৰ কিন্তু বেলেগ ফেক্টৰখিনিতো কমন দুইটাতে নৰ্মেল ডেলিভাৰী হ'লেও নৰ্মেল ডেলিভাৰীত এইটো হয় যে ৰিকভাৰীটো আৰ্লি হয় ফৰ দ্য মাদাৰ সেইকাৰণে মানে বেছি মানে সেই বস্তুটো সেই ফেক্টৰখিনি নাথাকে কিন্তু আপোনাৰ CS হ'লে মানে নিজৰো এটা ৰিকভাৰী নিজৰ এটা মেজৰ চাৰ্জাৰী এটা হয় চ' পষ্ট চাৰ্জাৰী আপোনাৰ টাইম নাই ৰেষ্ট ল'বলৈ বা হেৰি কৰিবলৈ তাৰ লগতে মানে গোটেইখিনি বস্তু একেলগতে আহি যায় বেবী কেয়াৰ বেবী নাৰ্ছিং এভৰিথিং আৰু এইখিনি সময়ত মানে মাকৰে বেছি দায়িত্ব আৰু মাকৰে ৰেছপনচিবিলিটি হয় কাৰণ বেবীক মাকে লাগে সেইখিনি সময়ত বেছিকৈ যদিও ছাপৰ্টিভ হাজবেণ্ড বা দেউতাকো লগত থাকে কিন্তু বেছিকৈ কৰিবলৈ মাকৰে কষ্ট হয় চ' মোৰ কাৰণে সেইখিনি বহুত মানে চেলেঞ্জিং আছিলে কাৰণ এভৰিথিং মানে নতুন বস্তু মানে চেলেঞ্জিং আৰু নতুন এক্সপিৰিয়েঞ্চ আৰু চ' আৰু ফিজিকেলিও মই পাৰা নাছিলোঁ মানে সেইখিনি মানে হেণ্ডিকেপ হৈ যোৱা নিচিনা হয় কষ্ট হয় চ' এতিয়াও আছে বহুতখিনি হেৰি বাট ষ্টিল অলপকৈ মানে হেৰি কৰিছোঁ বাট ডেটছ ইট আৰু মানে বেছিকৈ ক'বলৈ তেনেকৈ নাই আৰু একচুৱেলি নাজানো বহুতৰ মানে ডেলিভাৰী হ'লে ছোৱালীবিলাক মাকৰ ঘৰত যায় বা মাকৰ ঘৰত থাকে বা মাকৰ ঘৰতে ডেলিভাৰী কৰে সেনেকুৱা দেখিছোঁ প্ৰায় সেইটো একজেক্টলি মই নাজানো কিন্তু মই একজেক্টলি এইটো ফিলো কৰা নাছিলোঁ বাট কিন্তু মাকৰ ঘৰখন ওচৰত থাকিলে অলপ সহায় হয় চাগে কাৰণ মোৰ ক্ষেত্ৰত সেইটো মোৰ এটা ডিছএডভান্টেজ যে মোৰ ঘৰখন বহুত দূৰত ডিব্ৰুগড়ত আৰু মই পটককৈ মানে যাব নোৱাৰোঁ আৰু তেওঁলোকো বহুত দিন থাকিব নোৱাৰে ইয়াতে বহুত ডেলিভাৰী সময়ত মাহঁত আছিলে কিন্তু তাৰ পাছত তেওঁলোক যাব লগা হ'ল চ' আৰু মানে এনেই মানে সকলোৰে যোনবিলাক মোৰ ওচৰ পাজৰৰ মানুহ মাকৰ ঘৰখন বহুত ওচৰতে মানে পটককৈ যাব পাৰি চ' মোৰ ক্ষেত্ৰত সেইটো বেলেগ হয় চ' কেতিয়াবা অকণমান বেয়া লাগে কিন্তু এইটো নাজানো কিমান এডিশ্যনেল ফেক্টৰ হয় বা নহয় চ' মোৰ ইমানখিনি সময়লৈকে মানে মই নিজে নতুনকৈ এক্সপিৰিয়েঞ্চ কৰি গোটেইখিনি নিজেই কৰি এণ্ড আই এম হেপী অনলি যে মই এইখিনি অভাৰকাম কৰিব পাৰিছোঁ আৰু হোপছো মই সেইটোৱে ক'ম যে এইটো পিৰিয়ড চবতকৈ টান আছিল কঠিন আছিল আৰু ইয়াৰ পাছত হয়তো বাকীখিনি কৰিব পাৰি যাম আৰু কাৰণ সেইখিনি সময়তে ফিজিকেলি মানে
চ' মই এই ভিডিঅ'টো যে আছে অলপমান থুলমূলকৈ বনালোঁ চ' আপোনালোকে মোৰ চেনেলটোত অহাৰ কাৰণে বহুত বহুত থেংক ইউ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এনেকৈ প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থাকিব আৰু থেংক ইউ অল অফ ইউ আৰু ইয়া see you in the next video. Bye bye.